নমস্কাৰ সকলোকে। আজি মই যাবলৈ ওলাইছোঁ নগাঁৱত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰলৈ বুলি। বলকচোন আপোনালোককো লৈ যাওঁ। আৰু এয়া আমি আহি পালোঁ মহামৃত্যুঞ্জয় মন্দিৰ। বলকচোন ভিতৰলৈকে যাওঁ। আহিয়ে তাত থকা দোকানৰ পৰা চাকি ধূপ যি লাগে গোটেইখিনি লৈ আমি ওলালোঁ মন্দিৰলৈ বুলি। কিন্তু মন্দিৰৰ ভিতৰত ফাৰ্ষ্ট চাকি জ্বলাব নিদিয়ে আৰু মন্দিৰৰ বাহিৰতে যিটো পুৰণা মন্দিৰ আছে তাত চাকি জ্বলাব দিছে আৰু তাত আমি চাকি জ্বলাম এতিয়া। আৰু ইয়াতে একডাল ত্ৰিশূল আছে দেখিছে আপোনালোকে, আৰু এই ত্ৰিশূলডালত কাপোৰ বান্ধিব লাগে আৰু মোৰ হাজবেণ্ডে তাত কাপোৰ বান্ধিছে। আৰু মই মনতে ভাবিছোঁ যে তেখেতৰ যিমান সপোন আছে যিমান আশা আছে সকলোবিলাক পূৰণ কৰক মহাদেৱে। আৰু বাহিৰৰ কামখিনি হোৱাৰ পিছত এতিয়া আমি মেইন মন্দিৰলৈকে যাম, যেতিকে তাত আৰতি আৰম্ভ হ'ব। আৰু এটা বিৰাট দীঘলীয়া লাইন, আৰু এই দীঘলীয়া লাইনটোত আমি দুটাও আছোঁ। আৰু এয়া হৈছে মন্দিৰৰ ভিতৰ ভাগ। আৰু এয়া মহামৃত্যুঞ্জয় মন্দিৰৰ আৰতিটো আৰম্ভ হৈছে। এইটো ফাৰ্ষ্ট আৰতি হয়। আপোনালোকক অকণমান দেখাই দিছোঁ, গোটেই দেখাব নোৱাৰোঁ, এলাও নাই এইটো দেখুওৱা। আৰু আপোনালোকে যদি ৰাতিপুৱা 10টা বজাত মহামৃত্যুঞ্জয় মন্দিৰলৈকে আহে, যদি ভিতৰ ভাগত সোমাব পাৰে তেতিয়াহ'লে এই আৰতিটো দেখা পাব। খুব ভাল লাগে, মানে দেহ মন জোৰ পৰি যায়। আপোনালোকক দেখাই দিছোঁ অকণমান। আৰু তাৰ পৰা ওলাই আহি আমি এতিয়া ৰিলছ বনালোঁ, অকণমান ফটো চটো উঠিলোঁ। মহামৃত্যুঞ্জয় মন্দিৰৰ পৰা ওলাই আহি আমি এয়া যাবলৈ ওলাইছোঁ মহাপুৰুষজনৰ জন্মস্থানলৈ বুলি। হয়, আমি বৰদোৱালৈ বুলি ওলাইছোঁ, কিন্তু বৰদোৱাৰ ভিডিঅ'টো মই নেক্সট এটা ভিডিঅ'ত আপলোড কৰিম। কাৰণ এইটো ভিডিঅ'ৰ লগত আপলোড কৰিলে ভিডিঅ'টো খুব দীঘলীয়া হৈ যায়, সেইকাৰণে বৰদোৱাৰ ভিডিঅ'টো মই নেক্সট ভিডিঅ'ত দিম। আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। আৰু আজিলৈ এইটো ভিডিঅ' ইমানখিনিতে সমাপ্ত কৰিছোঁ। নেক্সট এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।